আমি আহি আছোঁ যোৰহাট। মোহনৰ গাটো ভাল নহয়, জ্বৰ চৰ্দি কাহ হৈছে আৰু মোৰো গাটো ইমান ঠিক নহয়, চৰ্দি হৈ আছে। আৰু এইকেইদিন ইমান বতৰ বেয়া, বৰষুণ দি আছে, এই ঠাণ্ডা এই গৰম, মানে পটককেনে ঠাণ্ডা লাগে পটককেনে গৰম লাগে, এনেকুৱা হৈ আছে। একচুৱেলি সকলোৰে বেমাৰ আজাৰ হৈ আছে চবফালে, এই ৱেডাৰটোৰ কাৰণেই হৈ আছে এনেকুৱা। মানে তৎক্ষণাতে ধৰক বৰষুণটো দিলে, আকৌ তৎক্ষণাতে ৰ'দ দিলে, এনেকুৱা মানে ফেন নল'লেও নহয় গৰমত, এনেকুৱা আকৌ ঠাণ্ডাত কাপোৰ নল'লেও নহয়, এনেকুৱা হৈ আছে। আহি আমি পাই গ'লোহি যোৰহাট। এইখন ফ্লাইঅভাৰ মোৰ ডেলিভাৰী টাইমতে এইখন কমপ্লিট হোৱা নাছিল মোহনৰ জন্মৰ সময়ত, কিন্তু এতিয়া এইখন কমপ্লিট হৈ গ'ল, এই 5 মাহতে কমপ্লিট হৈ গ'ল। এইফালে ওপৰফালে যায়গৈ শিৱসাগৰ ডিব্ৰুগড়, আৰু এইফালে এয়া আমি যোৰহাটৰ টাউনলৈ সোমোৱা এইফালে এইটো ৰাস্তা। আৰু এয়া মোহনক দেখালোঁ, সঞ্জীৱনীতে দেখালোঁ, তাতে ভাল ডক্তৰ আছিল। তাৰপিছতে সি কেনেকৈ শুই দিছে, মানে গাড়ীত আহি থাকোঁতে কোচত আছিলে যে, এতিয়া ইয়াত ফ্ৰীলি ইয়াত শুব পাইছে। সি মানে কোচত লৈ থাকিলে ইমান ভাল নাপায়, বিচনাত সি খেলি থাকিব, কিন্তু কোচত লৈ থাকিলে একেবাৰে ভাল নাপায়। দেখাই মেলি আমি ওলালোঁ, আৰু বহুত ভোকো লাগিছিলে তেতিয়ালৈ, সেইকাৰণে ভাবিলোঁ একাপ চাহ খাই লওঁ, কিন্তু বৌয়ে নালাগে বুলি কৈছিলে বাৰু, কিন্তু আমিহে বোলো নাই খাই যাওঁ চাহকাপ, বৌহঁতৰ ঘৰত মানে ভাতেই খামগৈ, এনেকৈ বুলি আহিলোঁ এয়া এইখন কেফেখনত, এভাৰডেট। ইমানেই মানে AC লগাই থৈছে ইয়াত, সেইকাৰণে মোহনক মই উৰ্নাখনে এনেকৈ ঢাকি ৰাখিছোঁ। এয়া কফি দিলোঁ আৰু চেণ্ডউইচ, ফিংগাৰ চিপছ এনেকৈ খালোঁ। আৰু বৌহঁতৰ ঘৰত গৈ পেলাই এতিয়া ভাত খামগৈ। দেখাই দিছোঁ অকণমান আপোনালোককো, কেফেখন ভাল হয় ইয়াত, মানে আমি এইফালে সঞ্জীৱনীত আহিলে প্ৰায় ইয়াতেই খাওঁ বাৰু। কফি চফি খাই পেলাই এতিয়া আহিছোঁ বৌহঁতৰ ঘৰত। এইফালে বৌহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো অকণমান দেখাই দিছোঁ। আৰু এইফালে যে আগতে অকণমান বৰষুণ দিলেই পানী একেবাৰে জমা হৈ যায়, কিন্তু এতিয়া অকণমান ড্ৰেইনবিলাকৰ সুবিধাবিলাক কৰি লৈছে মানুহবিলাকে, এতিয়া অকণমান কমিছে। আৰু ইমানেই ৰ'দ দিছে আজি, সেইকাৰণে মানে ছাতি নোলোৱাকৈ, মানে এই বেটাৰ কাৰণে ল'ব লগা হৈছে ছাতি। বৌহঁতৰ ঘৰ আহি পাই মোহনক খুৱাই বোৱাই শুৱাই ল'লোঁ। আৰু আমাৰ ভতিজা বাবুটোৰ এয়া সি আৰ্ট কৰে, আৰ্ট কৰি এনেদৰে সজাই ৰাখিছে ৱালত। সি বহুত ধুনীয়া এজন আৰ্টিষ্ট হয়, আপোনালোককো অলপ দেখাই দিছোঁ। আৰু যিকোনো ফটো কপি সি ধুনীয়াকৈ কৰিব পাৰে, একজেক্ট মানে আপোনাৰ প্ৰিণ্ট কৰা নিচিনাকৈ ধুনীয়াকৈ তাক তেনেকৈ মানুহে দিয়েও আজিকালি, কিন্তু সি টাইম নাপায়, এইবিলাক নলয় বাৰু। আৰু এতিয়া ক্ৰিচেণ্ট একাডেমীত সি ইংলিছ বিভাগত কৰি আছে জব। আৰু লগতে সি এজন ডেন্সাৰো হয় দেই, ধুনীয়া ডান্স কৰে সি, ক্লাছিকেল মডাৰ্ণ। সিফালে বৌয়ে পাকঘৰত খানা পিনাত অকলেই লাগি আছে, মানে গৈছিলোঁ মোক নালাগে বুলি ক'লে, মই সেইকাৰণে বোলো বাবুটোৰ এইবিলাক প্ৰিণ্টবিলাককে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ভাত খাব হৈয়ে গ'ল বাৰু, এওঁলোকে আগত খাই ল'লে, তাৰপিছতে মই খাইছোঁ। এয়া এইফালে দিছে মাংস, মানে চিকেন আজি তিলৰ লগত বনাইছে। তাৰপিছতে খোৱা নাই বাৰু এতিয়ালৈকে, খালেহে গম পাম টেষ্টটো। তাৰপিছতে এইফালে কাচকলৰ পকৰা দিছে। আৰু বৌয়ে মানে যিটোকে ৰান্ধে বহুত ধুনীয়া ৰান্ধে। এইফালে পিটিকা মানে এইবিলাক চাটনি হয় শিদল মাছৰ। তাৰপিছতে এইফালে দিছে আমৰ আচাৰ আৰু লগতে দাইল। তিলৰ লগত মাংসটো আজি প্ৰথম খাইছোঁ, বহুত টেষ্টি হৈছে। তাৰপিছতে মই বাবুটোৰ ৰুমলৈ আহি বাবুটোৰ ৰুমটোও অকণমান ভিডিঅ' কৰি ল'লোঁ। গৈছোঁ আমাৰ আৰ্টিষ্ট দেই।
ৰাইটাৰ ফিল'চফাৰ আৰু এতিয়া বৰ্তমান ক্ৰিষ্টেণ্ট একাডেমীত কৰি আছে যোৰহাট। এইবিলাক অঁ এতিয়া ঘৰলৈ আহি আছোঁ আৰু এইয়া বহুত দিনৰ মূৰত দেখিলোঁ ৰেইনব'। বাই বাই।